এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনত ক্লিক কৰক সদায় নতুন নতুন আপডেট পাবলৈ। নলবাৰী ফৰেনাৰ ট্ৰিবিউনেলত খালী হোৱা বেঞ্চ এছিষ্টেণ্ট আৰু অফিচ পিয়নত ভৰ্তিৰ বাবে বিজ্ঞাপন ঘোষণা কৰি ইচ্ছুক তথা অৰ্হতা ব্যক্তিসকলক নিৰ্ধাৰিত সময়ত অফলাইন আবেদন আহ্বান কৰিছে। পোষ্টকেইটা এনেধৰণৰ: বেঞ্চ এছিষ্টেণ্ট, ইয়াত আছে পোষ্ট এটা, এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। দৰমহাৰ কথা উল্লেখ কৰিছে 14,000 টকাৰ পৰা 49,000 টকালৈ। জিটি হিচাপে নিৰ্ধাৰণ কৰিছে 6,200 টকা। 2 নম্বৰ পোষ্টটো আছে অফিচ পিয়ন, ইয়াত পোষ্ট আছে এটা, এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হ'ব লাগিব। দৰমহা আছে, দৰমহা দিব 12,000 টকাৰ পৰা 39,000 টকালৈ। গ্ৰেড পে হিচাপে নিৰ্ধাৰণ কৰিছে 3,900 টকা। এজ অৰ্থাৎ বয়স, প্ৰাৰ্থীজনৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 38 বছৰ ভিতৰত হ'ব লাগিব। 1 জানুৱাৰী 2017 লৈকে। লগতে SC ST কেটেগৰীৰ বাবে 5 বছৰ ৰেহাই আছে। হাউ টু এপ্লাই: ইচ্ছুক প্ৰাৰ্থীসকলে আবেদনৰ লগত এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটৰ লগত 2 কপি পাছপোৰ্ট ফটো চেল্ফ এটাচেড কৰি 5 টকাৰ পোষ্টেল টিকট লগাই 27/6/2018 আগত পোৱাকৈ অফিচৰ ঠিকনাত পঠাব লাগিব। আবেদনৰ ঠিকনাটো মই তলত ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা লৈ সেইটো ঠিকনাত আপোনালোকে পঠাই দিব। ঠিক আছে, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। পিছলৈ এনেধৰণৰ ভিডিঅ'ৰ বাবে এই চেনেলটো চাই থাকিব। ধন্যবাদ।